Hi friends, welcome back to my YouTube channel. আজি আমি যাব ওলাইছো আকৌ গুৱাহাটী চানমাৰী ষ্টুডিঅ'ত আৰু আমাৰ মানে সুভাষদাৰ লগত আৰু বৌৰ লগত মানে ৰেকৰ্ডিং আছে আৰু আমি যাব ওলাইছো। কালি ৰিহাৰ্চেল হৈছিল, তাৰপিছত আমাৰ তাই মই আৰু মোৰ লগটো যাব এতিয়া আমি যাব ওলাইছো আৰু বহুত আহিব আৰু 7:30 মান বজাত। এতিয়া বাজিছে 7:21। আমি এতিয়া ভাতটো খাই লৈ যাম আৰু এটা সুভাষদাহঁতৰ দুটা নাম ৰেকৰ্ডিং হ'ব। তাৰ কাৰণে ফাৰ্ষ্ট সুভাষদাহঁতে ৰেকৰ্ডিং কৰিব, তাৰপিছত আমি কৰিম। আৰু এইটো ভিডিঅ' দেউতাৰ মোবাইলেদি কৰি আছোঁ, কাৰণ কালি সুভাষদাহঁতৰ ঘৰ ৰিহাৰ্চেল কৰিব যাওঁতে মোবাইলটো এৰি থৈ আহিছোঁ, সেইকাৰণে আৰু এইটো মোবাইলেদি কৰিব লগা হৈছে। আৰু সুভাষদাহঁত আহিলে মানে আৰু যাই থাকোঁতে ভিডিঅ' কৰিম, সুভাষদাহঁত আহোঁতে মোবাইলটো লৈ হ'ব মোৰ, সেইকাৰণে মোৰ মোবাইলটো দি মানে ভিডিঅ' কৰিব পৰা নাই, বেয়াও লাগি আছে। আৰু তাতে যাম কাৰণে ভালো লাগি আছে। আৰু নাম একদিন খেলাৰ পিছতে আৰু ষ্টুডিঅ'ত যাব ওলাইছোঁ, আৰু ষ্টুডিঅ' দেখাই পোৱা নাছিলোঁ। আজি যাই দেখা পাম আৰু আপোনালোকো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে আৰু চাই থাকক আৰু ভিডিঅ'বিলাক, আৰু সিহঁতক দেখাই দি আছোঁ। এয়া হ'ল তাই, আৰু আমাৰ তাই ওলাই আছে এইটো। গতিকে আৰু আমি যাই লৈ এতিয়া ভাত চাত খাই লওঁ। আৰু সুভাষদাহঁতে এতিয়া ফোন কৰিয়ে, গতিকে ভাত চাত খাই পেলাই আমি আজৰি হৈ লওঁ। আৰু এতিয়া আমি আহি আছোঁ, এয়া পাইছোঁ, আহি বেজেৰা পাৰ হ'লোঁ আৰু আমি আহি আছোঁ। গতিকে যাই পোৱাৰ পিছত আপোনালোকক দেখাম গোটেইখিনি, চাই থাকিব আৰু শেষলৈকে। আৰু এতিয়া আমি আহি পালোঁ দুইজা চিত্ৰ ষ্টুডিঅ', আৰু চমুকৈ মানে ডিজে ষ্টুডিঅ' বুলি কয়। আৰু ইয়াতে মানে প্ৰথম জুবিনৰ গানটো মানে ইয়াতে কৰা বুলি গম পাইছিলোঁ, আৰু আমাৰো ভাগ্য মানে ইয়াতে ৰেকৰ্ডিং কৰা, আৰু গতিকে মনটো ভাল লাগি আছে। আৰু ভিতৰৰ ফালে আপোনালোকক সোমাই মানে দেখাই আছোঁ ভিতৰত কি আছে। আৰু ষ্টুডিঅ' গ্ৰাউণ্ড ফ্ল'ৰ বুলি লিখাই আছে ইয়াতে। আৰু কোনে আহি পাইছে এইটো ষ্টুডিঅ'লৈ আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। আৰু আপোনালোকক আমাৰ নামবিলাক শুনাম। আৰু এইফালে আমি গোটেইবিলাক বহি আছোঁ, আৰু এইফালে হ'ল বৌৰ চলিটো, মানে সুভাষদাৰ ল'ৰাটো। আৰু এইফালে আমি ভিতৰৰ ফালে সোমাই আছোঁ, আমাৰ ভিতৰখিনি দেখাই আছোঁ আপোনালোকক। আৰু এইফালে সুভাষদাৰ দেউতাক, আৰু এইফালে মোৰ লগত আহি আছে। আৰু এইটো কণ্ট্ৰল ৰুম, আৰু মানে তিনিওটা মানে এক্সট্ৰাকৈ বহিব লাগে। আৰু ইফালে পাৰ ঘণ্টাত মানে 800 টকা লিখাই আছে, এটা আপোনালোকক দেখাই দিছোঁ যদি আপোনালোকে নাজানে। আৰু এতিয়া আপোনালোকে আমাৰ নামবিলাক শুনক। দেব দৈব কি জননী আছে মথুরাতে ফেরো পঙ্খ ভয়ে মুখ নামক প্রণাম করি
সুভাষ দাহঁতে ৰেকৰ্ডিং কৰা আপোনালোকক দেখালোঁ কি চিষ্টেমৰ আৰু ইফালে আমি এতিয়া আমাৰ ৰেকৰ্ডিং হৈ আছে মানে গোটেইবিলাকে হেডফোন লৈ শুনি আছোঁ শুনি পেলাই আমি ৰেকৰ্ডিং কৰি আছোঁ মানে আৰু যে আপোনালোকে বুলি আৱাজ শুনিলে সেইটো হ'ল মানে গাই আছিলোঁ আৰু আমি মানে মনে মনে ভিডিঅ' কৰিছিলোঁ আৰু সেইকাৰণে কাৰো মাত বোল নাছিল। হাই ফ্ৰেণ্ডছ, আপোনালোকক মই কথা এটা ক'ব পাৰিছোঁ আৰু আমি যিদিনাখনে ৰেকৰ্ডিং কৰিব গৈছিলোঁ আপোনালোকক মই ৰেকৰ্ডিংখিনিহে দেখাইছোঁ মানে ক'ত কেনেকৈ কি আছে, কিন্তু আপোনালোকক মানে মেইন কথাখিনি ক'ব নহ'ল, গতিকে সেইখিনি মই ক'ব ওলাইছোঁ। মানে আমি ষ্টুডিঅ'ত মানে ফাৰ্ষ্ট যাই কিনে মানে সুভাষ দাহঁতে দুটা নাম কৰিছিলে, গতিকে মানে তাতে আমি দুটা ৰেকৰ্ডিং ফাৰ্ষ্ট মানে সুভাষ দাহঁতে কৰিলে, তাৰপিছত এটা আমাৰ লগত সুভাষ দাহঁতৰ লগত আছিল আৰু ছেকেণ্ড আমি সুভাষ দা আৰু আমি কৰিছিলোঁ। তাৰপিছত মানে ৰেকৰ্ডিঙত মানে এনেকুৱা হয় ফাৰ্ষ্ট মানে বাদীখিনি আৰু মানে গোৱাখিনি আৰু পালিকেইটাই ধৰাখিনি আৰু সেইখিনি মানে এক্সট্ৰাকৈ মানে সুভাষ দাহঁত বেলেগ এটা ৰুমত থাকিব লাগে আৰু পালিকেইটা বেলেগ ৰুমত আৰু নাগাৰা তাল এইবিলাক মানে এটা ৰুমত, গতিকে সেনেকৈ মানে 3টা ৰুম আৰু এটা হ'ল কণ্ট্ৰল ৰুম আছে, সেইটো ৰুমত মানে যিজনে গাইড কৰে সেইটোত মানে গাইড কৰি থাকে আৰু মানে ছিগনেলবিলাক তাৰ পৰা দিয়ে, গতিকে আমি তাৰ পৰা চাইছোঁ। আৰু আমি যেতিয়া সুভাষ দাহঁতৰ প্ৰথম নামটো হোৱাৰ পিছত ছেকেণ্ড নামটো আমাৰ হৈছিল, তাৰপিছত আমি কণ্ট্ৰল ৰুমত মানে গাইড হিচাপে লৈ প্ৰথমতে মানে আমাৰ পালি বহুত আছিল আৰু ল'ৰাই ছোৱালীয়ে কৰিব নাই, সেইকাৰণে মানে এটা ৰুমত গোটেইবিলাক বহাই ল'ব নোৱাৰে, সেইকাৰণে মানে এক্সট্ৰাকৈ বহাই লৈছে। আমি কণ্ট্ৰল ৰুমত আৰু ল'ৰাবিলাক মানে বেলেগ এটা ৰুমত, তেওঁলোকৰখিনি পূৰা হেৰি হৈছে আৰু ফাইনেল হৈছিল আৰু আমাৰখিনি মানে গাইড দিব পৰাৰ কাৰণে মানে সেনেকৈ ৰাখিছিল। তাৰপিছত যেতিয়া নামটো কোৱা হ'ল তাৰপিছত আমাক মানে আকৌ ল'ৰাবিলাক ওলাই আমাক তাতে মানে আকৌ ৰিহাৰ্চেল কৰিব দিলে। তাৰপিছত মানে তাতে মানে আমাক ফাইনেল কৰিবৰ কাৰণে আমাক তাতে হেডফোন এডাল দিলে আৰু আমি নামটো শুনি শুনি আমি তাতে ৰেকৰ্ডিং কৰিব লাগে আৰু আপোনালোকে দেখা পাইছে আৰু হেডফোনকেইডাল আমি লোৱা আৰু সেনেকৈ মানে ৰেকৰ্ডিং হৈছে। তাৰপিছত মানে গান আৰু বাদ্যৰ মানে এটা মানে 1 ঘণ্টামান লাগে আৰু চাপৰি 1 ঘণ্টা, মিনিমাম আমাৰ 4-5 ঘণ্টামান লাগিছিল আৰু সেইদিনাখনে এটা ঘৰ আহি পাওঁতে দেৰি হ'ল, সেইকাৰণে মানে আপোনালোকৰ ভিডিঅ'ত কোৱা নহ'ল। গতিকে আজি মই ভিডিঅ'ত সেইখিনি কথা ক'লোঁ আৰু ৰেকৰ্ডিঙৰ এইবাৰ ফাৰ্ষ্ট গৈছোঁ, গতিকে মনটো বহুত ভাল লাগিছে আৰু তাৰ কাৰণে মই সুভাষ দাক ধন্যবাদ দিব লাগিব, কাৰণ আমি কোনোদিন ষ্টুডিঅ' দেখা পোৱা নাছিলোঁ, গতিকে তেওঁৰ জৰিয়তে আমি ষ্টুডিঅ'টো দেখা পালোঁ, গতিকে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ সুভাষ দাক। গতিকে এনেকৈ যাতে আমাক আৰু আগলৈ লৈ যাব পাৰে, গতিকে তাৰ কাৰণে আমি আশা কৰিছোঁ। গতিকে আৰু আমি এনেকৈ নাম গাই যাম, আপোনালোকক দেখাই যাম আৰু নামটো ৰিলিজ কমচে কম 3-4 দিনৰ মূৰত ৰিলিজ হ'ব, গতিকে আপোনালোকৰ মাজলৈ আহি আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো আৰু এইখিনিয়ে আছিল, ক'ত কি আছিল আপোনালোক দেখালোঁ মানে ক'লোঁ আৰু কথাখিনি, গতিকে কেনে হৈছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব। গতিকে আজিৰ আৰু ভিডিঅ'টো এইখিনিয়ে আছিল, আজিৰ কাৰণে আৰু বাই বাই।